হেল্ল' ফ্ৰেণ্ডছ, মই ৰঞ্জন দত্তই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন চেনেল, যাৰ জৰিয়তে নতুন নতুন ৰেচিপি এই চেনেলটোৰ জৰিয়তে মই আপোনালোকলৈ আগবঢ়াম। যদি আপোনালোকে ভাবে যে এই চেনেলটোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব, তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব বটনৰ ছাইডত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এটা নতুন আঞ্জা সোৱাদ দিবলৈ আহিছোঁ। এই নতুন আঞ্জাটোৰ নাম হৈছে তিল দি ৰন্ধা লোকেল কুকুৰাৰ আঞ্জা। এই আঞ্জা আপুনি ৰান্ধিবৰ বাবে যিসমূহ সামগ্ৰীৰ প্ৰয়োজন হ'ব, সেইখিনি আপোনালোকে নোট কৰি ল'ব পাৰে। 1 নম্বৰতে আপোনাৰ 2টা পিঁয়াজ সৰু সৰুকৈ কাটি ল'ব, 1টা নহৰু, অলপ পৰিমাণৰ আদা, পকা বা কেঁচা জলকীয়া 2টা, চাব যাতে সৰু ল'ৰা ছোৱালী থাকিলে জ্বলা যাতে বেছি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এতিয়া গোটেই সামগ্ৰীখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লওক। যিহেতু আপোনালোকে তিল দিয়া কুকুৰাৰ মাংস বনাবলৈ আগবাঢ়িছে, সেয়ে ক'লা তিল 3 পৰা 3.5 চামুচ আধা কেজি মাংসৰ বাবে পৰ্যাপ্ত হয়। তিলখিনি প্ৰথমতে এখন শুকান কেৰাহীত ভালকৈ ভাজি শুকুৱাই ল'ব লাগে। তাৰপিছত সেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰিব লাগে। এতিয়া আধা কেজি মাংসৰ বাবে 2টা মজলীয়া আকাৰৰ আলু সৰু সৰুকৈ কাটি অলপমান তেল দি ৰঙচুৱা হোৱাকৈ ভাজি লওক। এতিয়া যিহেতু সামগ্ৰীসমূহ আমাৰ ৰেডি আছে, এতিয়া আমি এখন কেৰাহী কম জুইত গেছৰ ওপৰত তুলি কেৰাহীখন গৰম হ'বলৈ দিম। যেতিয়া কেৰাহীখন অলপ গৰম হ'ব, তেতিয়া তাত 4 পৰা 5 চামুচ তেল দি গৰম হ'বলৈ অপেক্ষা কৰক। তেলখিনি অলপ গৰম হ'লে তাত এচামুচ চেনি দি তেলখিনি আৰু অলপ গৰম হোৱালৈ অপেক্ষা কৰক। যেতিয়া তেলখিনি ৰঙচুৱা ৰঙৰ হ'ব, তেতিয়া পিচি থোৱা আদা নহৰুৰ পেষ্টখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি লওক। অলপ ৰঙচুৱা হোৱা যেন দেখিলে তাত মাংসখিনি দি দিয়ক। মাংসখিনি আৰু পিঁয়াজখিনি ভালদৰে অলপ ভাজি তাত ভাজি থোৱা আলুখিনি আৰু পিচি থোৱা তিলখিনি দি সোৱাদ অনুযায়ী নিমখ দি এখন ঢাকনিৰে কেৰাহীখন ঢাকি দিব পাৰে। 2-3 মিনিটৰ মূৰে মূৰে মাংসখিনি লৰাই থাকিব, যাতে মাংসখিনি কেৰাহীৰ তলত লাগি নাযায়। অৱশ্যে আপুনি যদি ননষ্টিক পেন বা ননষ্টিক কেৰাহী ইউজ কৰে, তেন্তে এই লাগি যোৱাৰ ভয়ৰ পৰা আপুনি হাত সাৰিব পাৰে। এইদৰে 20 মিনিটমান মাংসখিনি ভজাৰ পিছত প্ৰায় মাংসখিনি আৰু আলুখিনি সিজিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত আপুনি কিছু পৰিমাণৰ গৰম পানী মাংসখিনিত দিব পাৰে। চাব যাতে মাংসখিনিত পানীৰ পৰিমাণ বেছি নহয়। এই আঞ্জা পৰাপক্ষতে গ্ৰেভি হিচাপে খাবলৈ ভাল। পানী দিয়াৰ 10-15 মিনিট পাছত
মাংসখিনি সম্পূৰ্ণৰূপে ৰেডি হয়। এতিয়া আপুনি গেছটো অফ কৰি মাংসখিনিক অলপ ধনিয়া পাত আৰু কেঁচা জলকীয়া দি গাৰ্নিছ কৰি ল'ব পাৰে। এইদৰে ৰন্ধা তিল দিয়া কুকুৰাৰ আঞ্জা শুকান ৰুটি বা ভাতৰ লগত গ্ৰহণ কৰিব পাৰে। এয়াই আজি আপোনালোকৰ বাবে মই আগবঢ়ালোঁ।